सरपांग एपीपीएल ब्लक कमिटी हिसापे आमी सम्पूर्ण प्रस्तुति और मारिम तप हिसापे जिकी जो खातांग हो सकलो जाति जनगोष्ठीये सकलो धर्मावलम्बी राइजे आदरी लैसे आज तारीखत कोनो प्रार्थीये कन्टेस्ट करिब नोवारी और यार रिजाल्ट जदि लब लागे आपनालोके 26 तारिखলৈকে अपेक्षा करिब लागिब और आमार ए नने सरपांग हिसापे 56,000 आमार भोटार आछे 56,600 भोट आमार आछे तारे आमी 50% आमी पाम तो आमार 70टा भोट आछे और 70टा भोट आमार खूब मजबूत आमार पकेट भोट आछे आमाक जेमान जिए नকক अन्य प्रार्थी बिलाके अन्य विरोधी दल समूहे किन्तु आमी जिकी जातो आमी 100% হৈ আছো। अच्छा ये तो कब पारि किन्तु आमी को एज ए ब्लक कमिटी हिसापे जेमान बागा बागाई हक कोनोबा प्रधानमंत्री आहक आमार जिखिनि पकेट भोट आछे সেই पकेट भोटটো आमार लरसर करिब नोवारि कारण आपुनार परियाলৰ मानुखिनिये आपुनाक भोट दिबए ठीक तेनके आमार पकेट भोट आछे 70टा भोटते आमार पकेट भोटটো आछे तो 70टा भोटটো आमार सबसे मजबूत ए कोनोगे ना करिब नोवारे आमी जानु आमी किमान मजबूर হৈ আছো तो ইয়াতে বৰ মানে বাগা বাগা আমাৰ নেতাবিলাক সমষ্টিটো আহিছে এটা ক্ষুদ্ৰ এটা মানে কাউন্সিল আৰু ক্ষুদ্ৰ এটা ননে চেপাং সমষ্টি হয় বিভিন্ন ভাষা ভাষী আমাৰ ইয়াতে লোক আছে কব গলে 40টা সমষ্টিৰ ভিতৰত প্ৰত্যেকটো জনগোষ্ঠী থকা আমাৰ ননে চেপাঙে হয় তো আমি এইবাৰ এটাই কথা আমি কৈছো আৰু আমি 100% আমি গ্যাৰান্টি দি কব পাৰো যেহেতু এজ এ ননে सरपांग हिसापे आज आमी शांति आसु जो विगत दिनत कोनो आमार याते जो दिन बिलाकत आमी देखिबोले पाइसिलो कोनो आमी शांति থাকিব পৰা নাছিলে আৰু প্ৰমোদ বড়ো সাৰৰ নেতৃত্বত এই 5 বছৰে এজ এ ননে सरपांग हिसापे आमी তো দেখিবলে মানে পোৱা নাই সমস্যা বিলাকে গতিকে আপুনি আমি যদি কব পাৰো 12টা এটা 3টা 4টা আপুনি ঘুরি ফুৰিব পাৰে এটো এটা আমাৰ এটা প্ৰমাণ আৰু লগতে ইয়াতে যেটো 20 বছৰৰ পিছত আমি এজন নাৰী সকলৰ মাজত মহিলা সকলৰ মাজত আমি পাবলৈ সক্ষম হৈছো আৰু মাৰিম তপ এনেকা এজন ব্যক্তি তেখেত এজন সমাজসেৱক ব্যক্তি হয় আৰু তেখেতৰ লগত তুলনা কৰিব পৰা এজনো মানে প্ৰাৰ্থী নাই ইয়াতে কাৰণ তেখেতে এজন সমাজসেৱক ব্যক্তি আছিল তেখেতে এনজিও থাকি বিভিন্ন ধৰণৰ সমাজৰ কাম কৰিছিল এটা সময় তেওঁ स्टूडेंट यूनियनर आवारतो तेखेते आसिले এই সময়তে তেখেতে সমাজ সেৱাৰ যথেষ্ট কাম কৰিছিল যত যি অকল দুখীয়া দৰিদ্ৰ মানুহক তেখেতে সহায় কৰিছিল যত খাব পোৱা নাছিল তাতে তেওঁলোকে দুখীয়া দৰিদ্ৰক তেখেতে নিজৰ পকেটেৰে তেওঁ মানে সহায় কৰিছিল যত মানে হাতী ঘৰ ভাঙিছিল তাতে গৈ তেখেতৰ ঘৰৰ মানে যত মানে গৰু ছাগলী কোনোবা দিনা তেওঁ বিক্ৰী কৰিও আমি 1500 টাকা আমি দিয়া দেখিবলৈ আমি পাইছো হে আজি তাৰিখত आमार आई मातृ सकले कियनो 20 बছৰৰ মূৰত আমি দেখিবলৈ পাইছো আৰু পাবলৈ সক্ষম হৈছো প্ৰমোদ বড়ো সাৰে নাৰী সকলক যে সন্মান কৰে তাৰ এটা প্ৰমাণ গতিকে এই মহিলা সকলক সন্মান কৰাৰ অৰ্থে এইবাৰ মহিলা সকলক এই ননে सरपांगৰ মহিলা প্ৰাৰ্থী ইয়াতে দিছে আৰু মহিলা সকলে সঁচাকে আই মাতৃ সকলে তেখেতক আদৰি লৈছে ঘৰে ঘৰে ইউপিপিএল ৰাস্তা ঘাটে ইউপিপিএল বজাৰে ঘাটে ইউপিপিএল और गाँवे गाँवे इपीपीएल और जिकातो जे 100% हो আছে।